নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক লৈ যাম দৰং জিলাৰ ইতিহাস প্ৰসিদ্ধ এটা জেগালৈ। বলক আমি গৈ থাকোঁ। পৰা ওলাইছোঁ গাড়ী বাহিৰত আছে, মানে বাটত আছে। বলক দুজন আহি আছে, সিহঁতক ৱেইট কৰি আছোঁ। আহি আছে, ফোন কৰিছোঁ, তাকে এতিয়া ৱেইট কৰি আছোঁ। আহি পাওঁ আৰু আহি আছে। বা হাতত গ্ৰীণ বল লৈ দেখিলা। ক'ত যাবা? অলপ ফুৰি আহোঁ। ঠিক আছে বাৰু, ব'লা। আৰু এজন আহি আছে বাৰু, তাক অকণমান ৱেইট কৰোঁ, সিও আহি পাব। তিনিজন লগাই আহি পাব, একেলগে যাম আৰু পামেই গৈ, বেছি নাই। লখিমপুৰ পুখুৰী বুলি কয়। একচুৱেলি দৰং জিলাৰ এটা ইতিহাস প্ৰসিদ্ধ ঠাই। কেটকা মেডিচিন তিনিলানি ইতিহাস প্ৰসিদ্ধ ঠাই। মোৰ লগত আছে এয়া চাহিদ ভাই আছে, আৰু এই পিছফালে একদম মোবাইলত ব্যস্ত এজন। গৈ আছোঁ, তাতে গৈ ভালকৈ কথা পাতি ল'ম, ঠিক আছে? ইতিমধ্যে আহি পাইছোঁ দৰঙৰ ইতিহাস প্ৰসিদ্ধ ঠাই লখিমপুৰ পুখুৰী বুলি যাক কয়। মঙলদৈৰ পৰা প্ৰায় 20 কিলোমিটাৰ অকণমান বেছি হ'ব, 22 কিলোমিটাৰমান হ'ব। ইফালে চিপাঝাৰৰ পৰা মোটামুটি 25 কিলোমিটাৰমানেই হ'ব। কলাইগাঁৱৰ একেবাৰে ওচৰত, টংলাৰ পৰা বহুত দূৰো নহয়। এইখিনিয়ে আৰু, এইটো আমাৰ পিছফালে আছে ইতিহাস প্ৰসিদ্ধ। বহু বুৰঞ্জী আছে, মই আপোনালোকক জনাবলৈ ট্ৰাই কৰিম। যিখিনি বুৰঞ্জী আছে মই গোটেই ভালকৈও দেখাম। Cause I don't want nobody change me now. Cause I like to be myself. If you're not agree, you can walk away. You can walk away. You can walk away. Something in my mind plays within ain't nobody perfect. Something in my mind plays within ain't nobody perfect. বন্ধু আছে চাহিদ চিৰ্জা, এটা ইউটিউব চেনেল আছে তেওঁ, মই ক'ম বাৰু গোটেইখিনি। চাহিদ চিৰ্জাৰ পৰা জানিব ট্ৰাই কৰোঁ আমি, কেনেকুৱা লাগিছে আহি ইয়াতে। হেল্ল', খুব ধুনীয়া লাগিছে আহি। বহুদিনৰ মূৰত আহিছোঁ, ওচৰত যদিও বহুত অহা নাযায়। আজি বহুদিনৰ মূৰত মুন্না ভাইয়ে লগ ধৰিলে, তো আহিলোঁ, ভাল লাগিছে। আপোনালোকেও চাওক, খুব ধুনীয়া জেগাটো হয় আৰু ইতিহাস প্ৰসিদ্ধ এই জেগাটো। আৰু ইয়াৰ বিষয়ে মই বহুত নাজানো, মুন্নাই জানে। আপোনালোকক গোটেইখিনি ক'ব আৰু আপোনালোকে চাওক, আৰু পাৰিলে এবাৰ আহিব। আৰু এইটো এটা খুব ধুনীয়া পিকনিক প্লেচ হয়। 1 জানুৱাৰীত খুব ধুনীয়া লাগে চাই, বহুত মানুহ হয়। তো ইমানেই আৰু, খুব ধুনীয়া। এতিয়া আপোনালোকক লৈ যাম পুখুৰীটোৰ চাৰিওফালেৰে, মানে এটা ছাইডেৰে লৈ যাম, লৈ গৈ আপোনালোকে সেইটো ছাইডৰ পৰা এইফালে এনেকৈ লৈ আহিম। ব'লক আমি গৈ থাকোঁ। বলে ভাই, কি ৰৈ আছা? উঠ না, গাড়ীত যাই থাকোঁ, সোনকালে উঠ। বল। Won't you take me home and give me wings to fly? We can be alone in the castle in the sky. We can run away and leave this world behind. Please just take me home to a castle in the sky. Castle in the sky. Won't you take me home? Take me home.
মীনমহল অৰ্থাৎ এই পুখুৰীটোৰ যিটো মীনমহল সমিতি থাকে তেওঁলোকৰ ভিতৰৰ ফালে কাৰোবাক যদি পাওঁ নিশ্চয় জনাবলৈ চেষ্টা কৰিম তোমালোকক বিশেষ। আৰু ইয়াতে এখন চাইনবোৰ্ড লিখা আছে, চাইনবোৰ্ডখন লিখাই আছে যে 1979 চনৰ পৰাই এইটো অৱস্থিত, মানে তেতিয়াৰ পৰাই চলি আছে। পিছফালে আছে ঘৰবিলাক, এইবিলাকতে হয়তো তেওঁলোকৰ মিটিং বা তেওঁলোকৰ অফিচিয়েল কামবিলাক সকলো কৰে। আৰু এইফালে মই নামি যাব চেষ্টা কৰিম। আমাৰ পিছফালে আছে ইয়াতে যেতিয়া বছৰৰ শেষত যেতিয়া বাটো মাছ ডাঙৰ হ'ব তেতিয়া মাছবিলাক ধৰি আনি ইয়াতে মানে ৰখাৰ ব্যৱস্থা কৰে। ইয়াতে এইবিলাক ডাঙৰ এইবিলাক দেখিছে নিশ্চয়, এইবিলাকতে মাছবিলাক ধৰি আনি ৰখাৰ পিছত ইয়াতে বিভিন্ন ধৰণৰ দাগ হয়। দাগ মানে ক'বলৈ গ'লে দাম, বহুত ধৰণৰ ব্যৱসায়িক মাছৰ ব্যৱসায়ৰ লগত জড়িত মানুহসকল আহে আৰু ইয়াতে মাছবিলাক চাই কিমান কেনেকুৱাকৈ দাম দিব পাৰে সেইখিনি জনায়। ইয়াৰ পৰা দেখাইছোঁ মই এবাৰ ভিউটো, ইমান ধুনীয়া এটা নান্দনিক পৰিৱেশ। একচুৱেলি জানুৱাৰী মাহৰ 1 তাৰিখ আৰু ডিচেম্বৰৰ 31 তাৰিখে ইয়াতে বহুতো বনভোজ খাবৰ কাৰণে বা 1 জানুৱাৰী যি আমি নৱবৰ্ষ পালন কৰোঁ, নৱবৰ্ষৰ পালন কৰিবৰ কাৰণে বহুতো মানুহ আহে ইয়াতে। পিছফালে এইবিলাক দেখিছে নাও আছে, ইয়াতে ব'টিঙো কৰিব পাৰি। এতিয়া অৱশ্যে বন্ধ আছে, লকডাউন, লগতে মানে কাৰিকৰী কিছু অসুবিধাৰ কাৰণে বন্ধ কৰি ৰাখিছে। মই সুধিছিলোঁ ব'টিং কৰিব পাৰিলে নিশ্চয় এবাৰ আপোনালোকক দেখালোঁ হয়, কিন্তু ব'টিং কৰিব পৰা অৱস্থাত নাই। আৰু মই কিছু আপোনালোকক ইয়াৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম, কিন্তু আৰু সিফালে কি আছে সেইখিনি দেখাবলৈ ট্ৰাই কৰোঁ। লগত যিজন বন্ধু আছে, সিও মাছৰ ব্যৱসায়ৰ লগত জড়িত। মই তেখেত বন্ধুজনকে মই সুধিব চেষ্টা কৰিম। দাদা কিমান কিলোমানৰ মাছ উঠে ইয়াতে? ধৰক চিলভাৰ, ভকুৱা এনেকুৱা ধৰক 8 কিলো, 9 কিলো, 10 কিলো এনেকুৱা উঠে। ইমান ডাঙৰ মাছ আছে? ডাঙৰ তাৰমানে ইয়াতে বছৰিটো আৰু পালেং চাৰ্জত মাছটো আনেতো। আচ্ছা, মানে ধৰক 2 কিলো 2.5 কিলোৰ মাছ ইয়াত পালেং থাকে আৰু বছৰি ডাঙৰ মাছটোহে বিক্ৰী কৰি থাকে। আচ্ছা, ঠিক আছে বাৰু, জানি ভাল লাগিল কথাখিনি। আৰু যিখিনি জনাব পাৰোঁ আপোনালোকক মই জনাই যাম। আপোনালোকে ভাবকচোন এই পুখুৰীটো কিমান বিঘা মাটিৰ হ'ব পাৰে। আৰু মোৰ ভিডিঅ'ত কমেণ্ট কৰি ক'বচোন ইয়াতে আহি পাইছে নেকি আপোনালোক আগতে, আৰু যদি আহি পোৱা নাই আপোনালোকে কিমান ডাঙৰ পুখুৰী দেখা পাইছে জনাবচোন, ভাল লাগিলে। চ'লাৰ ছিষ্টেম, ইয়াতে চ'লাৰৰ দ্বাৰা গোটেইখিনি কাম চলাচল কৰে, কাৰেণ্ট চলে এইটো। আৰু চ'লাৰৰ দ্বাৰা মানে ইয়াতে যিখিনি মাছৰ উৎপাদনৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনি মানে চ'লাৰৰ ফালৰ পৰাও শক্তি দিয়ে, মানে বিদ্যুৎ উৎপন্ন কৰে। আৰু এটা খুব নান্দনিক পৰিৱেশ এটা, চাৰিওফালে ইফালে গছ গছনি আৰু গোটেই চাৰিওফালে গছ। বৰ ভাল চাইনবোৰ্ড দুখন দেখিলোঁ, ইয়াতে লিখাই আছে বাৰীয়াপতি চাকৰি, অৰ্থাৎ আপোনালোকে যদি বিচাৰে এটা পুখুৰী খান্দি ল'ব পাৰে আৰু লৈ তাতে মানে মাছ উৎপাদন কৰি যিখিনি টকা পোৱা যায় এটা চাকৰিয়ালৰ সেইখিনিয়েই দৰমহা। হয়তো তেওঁলোকে এনেকুৱাকৈ বুজাব বিচাৰিছে। আৰু এখন আছে, মই দেখাই দিছোঁ। ইয়াতে লিখিছে মাছত স্বাস্থ্য, মাছত ধন কৰিম অসম নদন বদন, অৰ্থাৎ মাছত বহুতখিনি ধন পোৱা যায়। এওঁলোকৰ যিহেতু উৎপাদন কৰি থাকে সেইটো কাৰণে এওঁলোকে গম পায় আৰু বৰ ধুনীয়াকৈ লিখিছে। ইয়াতে লিখিছে বাৰীয়াপতি চাকৰি। এই পুখুৰীটোৰ মাটিকালি হৈছে 120 বিঘা আৰু ইয়াৰ পাৰ ভাগ আছে 75 বিঘা। আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি লৈ চাব। মোৰ জীৱনত এইটোৱে প্ৰথমটো ভ্লগ। কিমান দূৰ কৰিব পাৰিছোঁ মই নাজানো। আপোনালোকে মোৰ আজি এই ভ্লগটো বনাওঁতে কিমানখিনি ভুল হ'ল আৰু কোনখিনি ভুল হ'ল আপোনালোকে দেখাই দিলে মই বৰ সুখী হ'ম। আজিলৈ এৰিছোঁ তেন্তে, এইটো ভ্লগত আকৌ নেক্সট ভ্লগত লগ পাম আপোনালোকক। ইয়াৰ এটা চেনেল আছে, চেনেলটোৰ নাম কি? MS Tech, সম্পূৰ্ণ ধৰণৰ মোবাইল, লেপটপ, কম্পিউটাৰ সকলো ধৰণৰ টেকনিকেলি যিবিলাক কথা আছে, বতৰা আছে, সকলোবিলাক মই বুজাই থাকোঁ। গতিকে চেনেলটো চাব, ইয়াত ডেছক্ৰিপশ্যনত লিংকটো থাকিব, যাই চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। ঠিক আছে বাৰু, ৰাখিছোঁ এতিয়ালৈ। গুড বাই, টেক কেয়াৰ, ষ্টে হোম, ষ্টে ছেফ।